হেল্ল' বন্ধুসকল, মই ইণ্টু ড্ৰিমছ ব্লগলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক লৈ আহিছোঁ দক্ষেশ্বৰ মহাদেৱ মন্দিৰলৈ, যিটো মন্দিৰ ৰজা দক্ষে মহাদেৱৰ নামত অৰ্পণ কৰিছিল। এই মন্দিৰক শিৱৰ চচৰাল বুলিও কোৱা হয়। ৰজা দক্ষ হ'ল সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ। আমি মেইন গেটেদি মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ। আপোনালোকে এতিয়া দেখিবলৈ পাব সন্মুখত শিৱ আৰু মা সতীৰ এটা মূৰ্তি দেখিব পাব আপোনালোকে। এয়া হ'ল মা সতী আৰু শিৱৰ মূৰ্তি দেখিব পাইছে আপোনালোকে। মা সতী হ'ল শিৱৰ প্ৰথমা পত্নী। মা সতী যেতিয়া মৃত্যু হৈছিল, শিৱই তেওঁক কোলাত লৈ এনেদৰে তাণ্ডৱ সৃষ্টি কৰে। সেইকাৰণে এই মূৰ্তিটো এনেদৰে বনোৱা হৈছে। ৰজা দক্ষে যেতিয়া মহাযজ্ঞৰ আয়োজন কৰিছিল, তেতিয়া তেওঁ ৰজা মহাৰজাৰ লগতে দেৱ দেৱতাকো তেওঁ নিমন্ত্ৰণ জনাইছিল। সেই সময়ত মহাদেৱ শিৱ যজ্ঞত উপস্থিত আছিল। তেওঁৰ আভাসন চেহেৰা দেখি ৰজা দক্ষে তেওঁক বহুত অপমান কৰিছিল। সেই অপমান মা সতীয়ে সহ্য কৰিব নোৱাৰি তেওঁ সেই হৱন কুণ্ডত জঁপিয়াই প্ৰাণত্যাগ দিছিল। মা সতীৰ মৃতদেহটো লৈ যেতিয়া শিৱই তাণ্ডৱ সৃষ্টি কৰিলে, তেতিয়া বিষ্ণুৱে ভাবিলে যে স্বয়ং ভগৱান মহাদেৱেই যদি এই ৰূপ হয় তেতিয়া কি হ'ব। সেইকাৰণে তেওঁ সুদৰ্শন চক্ৰৰে তেওঁৰ সতীৰ দেহটো টুকুৰা টুকুৰা কাটি পেলাইছিল। তাৰে এটা টুকুৰা গৈ আমাৰ যেনেদৰে কামাখ্যা মন্দিৰত পৰিছিল, কামাখ্যাত সেই মাতা নামতে শক্তিপীঠ হিচাপে কামাখ্যাক মনা হয়। তেনেদৰে যিমান ঠাইত পৰিলে সকলো ঠাইতে এটা মন্দিৰ স্থাপন হয়, তাৰ নামে শক্তিপীঠ হিচাপে মনা যায়। আমি এতিয়া আহি মন্দিৰৰ প্ৰৱেশ দুৱাৰ পালোহি। এই মন্দিৰলৈ আহি মই যিখিনি জানিছোঁ তাকে আপোনালোকৰ আগত জনাবলৈ চেষ্টা কৰিছোঁ। এই হৱন কুণ্ডতে মা সতীয়ে নিজৰ প্ৰাণত্যাগ দিছিল, দেখিছে আপোনালোকে। এয়া হ'ল হৱন কুণ্ড যজ্ঞস্থলী। अपना शिव जी की पत्नी धर्मपत्नी क्या था? माता सती। सती ने है प्राण त्याग दिया था ना रे। ইয়াতে সন্ধিয়া টাইমত মা গংগাক পূজা কৰা হয়, আৰতি কৰা হয়। বৰ্তমান আৰতি পূজা অৰ্চনা চলি আছে, আপোনালোকে দেখিবলৈ পাইছে। এয়া হ'ল শনিদেৱ মন্দিৰ, দেখিছে আপোনালোকে। ইয়াত চাকি জ্বলাইছে মানুহে।
ভক্তগণে। যদিহে আপোনালোকে এই মন্দিৰ দৰ্শনৰ বাবে আহিব বিচাৰে তেতিয়াহ'লে হৰিদ্বাৰ ৰেলৱে ষ্টেচনৰ পৰা 3 কিলোমিটাৰ আৰু বাই টেক্সি বা অ'টোৰ যোগে আপোনালোকে আহিব পাৰে। এয়া হ'ল গণেশ আৰু হনুমানৰ মূৰ্তি আপোনালোকে দেখিব পাই আছে। ইয়াত আৰু বেলেগ বেলেগ মূৰ্তি আছে, সকলোবিলাক আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। যিমানখিনি পাৰিলোঁ এই মন্দিৰৰ বিষয়ে অকণমান আভাস দিবলৈ চেষ্টা কৰিলোঁ। যদিহে ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।